हेलो दोस्तों गुड मॉर्निंग সকলোকে স্বাগতম জনাইছো আপোনালোকৰ অন্য এটা ভিডিও লৈ আজি মই গৈ আছো বৰ্তমান কামলৈ বহুত দিন ভিডিও দিব পৰা নাই ৰাতিপুৱা আজি 5টা বজাতে গৈ আছো এইছে বহুত কোঁৱলী ডাঠ হৈ আছে তাৰমানে কোঁৱলীত মাজে যাবলগীয়া হৈছে 5টা বজাতে যাবলগীয়া ডিউটি আজি সোনকালে ডিউটি কৰিব লাগে গৈছে হেতু কাৰণে গৈ আছো বৰ্তমান আজি বহুত দিন মই ভিডিও দিব পৰা নাই কালি কামত ব্যস্ত মই কামত গৈ থকা হৈছে কাম কৰিব কাৰণে হেতু কাৰণে মানে আজৰি পোৱা নাই ভিডিও বনোৱা কৰিবলৈ হেতু কাৰণে পৰা নাই আপোনালোকৰ ভিডিও দিব পৰা নাই তেনেধৰণে আজি হেতু কাৰণে বহুত দিনৰ মূৰত কামলৈ যোৱাৰ ভিডিও এটা বনালো চাই থাকক ভিডিওটো আজি ক'ত আমি কাম কৰো কি কেনেধৰণে কি কাম কৰো দেখুৱাই যাম ভিডিওটো চাই থাকিব এইখিনিতে আছে নতুন বেছি দিন হোৱা নাই খুব বেছি এসপ্তাহ দুসপ্তাহ হৈছে এখন নতুন ধাবা খুলিছে আৰু মই লগজনৰ ঘৰ পাই গলো বৰ্তমান লগজন আহিও ওলাই পল্লী মুখতে ৰখি আছো ওলাই আমি যাম ওলাই অহা নাই তেওঁৰ লগত যাম আৰু এজন আহিছে আমি তিনিজন যাম তিনিজন লগত তিনিজন হৈ যাম এই লগত এজন বহি আছে আৰু এজন আহি আছে বৰ্তমান ঘৰৰ পৰা ওলাই আহিছে দেখিছে তেওঁ বহুত ঠাণ্ডা কাৰণে ডিঙিত কাপোৰ মেৰিয়াই আহিছে যে গৰম চলা পিন্ধিছে বৰ্তমান আহি পাই গ'লো আমি মেৰাবানী টাউনৰ মাজেৰে যাব লাগিব এফালে আছে ট্ৰেক্টৰ ফালি এফালে নহয় চিধা গৈ পিনে যাব লাগিব চলং পথাৰ কাম চলি আছে তাত যাম আমি চাই থাকক ভিডিওটো আমি দেখুৱাই গৈ আছো আপোনালোকক লগৰ এজনক বৰ্তমান মই ভিডিও কৰিব দিছো লগৰজনেও গোটেই ভিডিওটো কৰিয়ে আনি আছে মানে ভিডিওটো কৰিছে মইতো কৰিব পৰা নাই আৰু এইটো কাৰণে মই লগৰজনক দিছো মানে বাইক চলাই আহিছো যে এইটো কাৰণে ভিডিও কৰা নাই বাইক চলাই ভিডিও কৰাটো সম্ভৱ নহয় আৰু আপোনালোকেও নকৰিব ভিডিও তেনেধৰণে বাইক চলাই আহিলে মোবাইল পিটিকা বা ভিডিও কৰা এইবোৰ নকৰিব কাৰণ এক্সিডেণ্ট হ'ব পাৰে আপোনাৰ বিপদ হ'ব বা সেইটো কাৰণে কৰিব নালাগে এতিয়া দাদাহঁতে দেখিছেনে ফিল্ডত বল খেলি আছে ৰাতিপুৱাই সকলোৱে আহি পেলাই প্ৰেক্টিছ কৰি আছে এটা দেখি চাই আমি কামলৈ আহি পেলাই তেওঁলোকে খেলি আছে দেখাইছো বৰ্তমান পাই গ'লো আমি কামৰ জেগাৰ ওপৰত ইয়াতে ঠাই গাড়ী ৰাখিব লাগিব কেম্প আছে এইটো কেম্পৰ কাষতে আমি গাড়ী থৈ যাব লাগিব ভিতৰলৈ বাইক সোমাবলৈ দিয়া নহয় ইয়াতে বাহিৰতে থৈ যাব লাগিব ইয়াতে বাইক থৈ পিনে আমি ভিতৰত যাম বৰ্তমান পাই গ'লো আমি বৰ্তমান এনেধৰণৰ জইন কৰা যে দাদাটো আহি পিনে ক'ব ৰখিছেহি বৰ্তমান কামত ধৰিব সকলোৱে নিজৰ কামত ধৰিব অলপ পাছত সকলোৱে এতিয়া কাম কৰি এদায় হৈছে সকলো ছুটি কৰিব লৈছে ছুটি আমি বস্তু বাহিনী ভৰাই লৈ ওপৰ যিটো ছাইডত আমাৰ ঘৰ আছে সেইটোৰ পৰা আমি মই ভিডিও কৰিছোঁ ভিডিও কৰি মানে দেখাইছোঁ আপোনালোকে ইয়াত টেংকি দেখিছেনে টেংকিত পাইপবোৰ এতিয়া যিবোৰ পাইপ আছে ইয়াত সকলো জইন কৰা হ'ব টেংকিৰ কানেকশ্যন দিয়া হ'ব সকলোকে দেৱালীক আৰু চৌকাত ছুটি কৰিছে আপোনালোকৰ দেৱালী শুভকামনা দিছোঁ সকলোকে ভালে থাকক